তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। আজি এটা বিশেষ ভিডিঅ' লৈ পেলাই ওলাইছোঁ। মানে ভিডিঅ'টো এনেকুৱা হ'ল, আজি মানে মই কোৱাৰ্টাৰত থাকিম। এইটো এটা কোৱাৰ্টাৰটো। এবাৰ ভিতৰলৈ সোমাই যাওঁ, কি হৈ আছে। আৰু এয়া এতিয়া চকু অলপ চাফা কৰি আছে। অৱস্থা মানে বেয়া ৰুমটো মানে বস্তু চব ভালে আছে, কিন্তু এয়া ঈদত মানে ইয়াত বস্তু ইয়াত মানুহ আছিল যে ছাগলী ৰাখিছিলে ঈদত। কোঠাটো খালী হৈ আছিলে, সেইকাৰণে মানে ইয়াত বস্তু এইবিলাক এনেকৈ ৰাখিছে। এইসোপা এতিয়া চব চাফা কৰিব লাগিব। বস্তু আহি আছে, মায়ে আনি আছে। আৰু এইটো হৈছে কিটচেন। লাইট চাইট নাই, লাইট চাইট লগাব লাগিব চব। বিশেষকৈ মানে কোৱাৰ্টাৰ ল'বলগীয়া কাৰণটো হ'ল, মানে আমাৰ দুজনী আছিলে বাইদেউ, আৰু এজনী এতিয়া মানে ৰিটায়াৰ হ'ল। এতিয়া মানে মই ইলেকশ্যন আগলৈ ইয়াত আৰু মানুহ নিদিয়ে কাৰণে মই মানে অকলেই চম্ভালিব লাগিব। তো সেইকাৰণে কোৱাৰ্টাৰটো ল'বলগীয়া হ'ল। সেয়াই আৰু দুখ লাগিছে। এইটো হৈছে মোৰ ভূত বাংলা কোৱাৰ্টাৰ। এখনো থৈ দিব পাৰিবা। এতিয়া মাহঁত আহি হৈ গ'ল। আকৌ এতিয়া মোৰ ডিউটি আছে যেতিয়া, সেইকাৰণে বস্তু এইবিলাক থৈ আহোঁগৈ। আকৌ আহিম। নহয়, মই আকৌ আহিম হা। এতিয়া আহি গৈছোঁ কোৱাৰ্টাৰ হয় ডিউটি। আকৌ সোমামহি, আহিম মানে বেগ চেগ থৈ পেলাই আহিব লাগিব। গাইজ, পাৰ্মিশ্যন মিল গয়া। আকৌ এতিয়া ৰুম কোৱাৰ্টাৰলৈ আহিছোঁ। চৰি, ৰুম কোৱাৰ্টাৰ পাহৰি যাওঁগৈ, কি বস্তু। ইমান দিন ঘৰত আছোঁ আৰু এতিয়া থাকিব লাগিব কোৱাৰ্টাৰত। মেৰা দিমাগ খাৰাপ হৈ গয়া। এতিয়া চাফাই অভিযান চলি আছে। হাই কৈ দিয়ক। হাই হাই। আৰু এইফালে সেয়া, এইফালেও চাফাই অভিযান। আহিয়ে কি ধ্বংস কৰি। ইমান লেতেৰা আছিলে, এতিয়া অলপ চাফা হৈ গৈছে। যিমান দিন ঘৰত আছিলোঁ আৰু এতিয়া থাকিব লাগিব কোৱাৰ্টাৰত। মানে অলপ ব্ৰেইনটো অলপ বেয়া হৈ গৈছে। মা সুধি তোৰ কথাটো পুৰা কৈ লৈচোন। তোৰ মনত পৰিব নে? মই বঢ়িয়া পাইছোঁ। এনে কৈছে সি অকমান আগত, মই যেতিয়া ফোন কৰিছোঁ মোক থ'ব যাবিনে, সি একদম নাযায়, অকলে মাহঁতকে যাব দিবি বোলে, মই নাযাওঁ সেনেকৈ কৈছে। তাৰপিছত কিন্তু আহি পেলাই আকৌ আগতীয়াকৈ ৰখিয়ে আছে সি। দুখ লাগিব নালাগে? কিয়নো নালাগিব। হে, দুখ লাগিব। দুখ লাগিব। এই ঘৰলৈ গৈয়ে থাকিম মাজে মাজে পিটিককে। এনেকৈ টিপি আগতীয়াকৈ নবুদে থকাই নাই নেকি? তথাপিতো নবুদে 18 বছৰ থাকিলোঁ। এই মই ডিউটিতহে যাম এতিয়া। ডিউটিৰ পৰাহে আহিছোঁ। মই ভিডিঅ'ৰ কাৰণেহে কৰিছোঁ। ভিডিঅ' এইখিনি উঠি গ'ল ন, এইখিনিও দি দিব লাগিব। এদিন খাইলে নহ'ব, সদায় খাইব লাগিব। বা ইমান স্পীড। ৰাইজ, এতিয়া বস্তু চাফা কৰি হৈ গ'ল। এতিয়া পানী চানীও একদম ওলাই আছে, চাফা পানী চব জুইচো লগাই হ'ল। এতিয়া মাতাশ্ৰীয়ে ফিনিচিং দিছে। কৈ দিয়া কথাখিনি। আৰু ভিডিঅ' চাই থাকিব এনেকৈ। কেতিয়াবা দেখিব ইয়াৰ ভিতৰত, কেতিয়াবা দেখিব মোক চুপুহঁতৰ ঘৰত, কেতিয়াবা দেখিব মোক আমাৰ ঘৰত। বেছিভাগ ভিডিঅ' ইমান নবনামেই চাগে, ইমান সময় নাপামে। যিমানে নবনাওক, যিয়ে নবনাওক, কেইটামান বনালে আপোনালোকে সেইকেইটাতে মৰম দিব আৰু চাব আৰু শ্বেয়াৰ কৰিব। ঠিক আছে, এইটো ভিডিঅ' থেলমূলকৈ বনাই দিলোঁ আপোনালোকক দেখুৱাবৰ কাৰণে হৈছে কি নাই হোৱা। ঠিক আছে, ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। বাই।